Hey guys, welcome to my KSMS blogger. আৰু মোৰ কাষত আছে নিখিল ভাই আৰু কমল ভাইক ৰখিছো। কমল ভাই মানে আহি পাইছে আৰু কমল ভাই আহি গ'লে আমি এতিয়া যাম আৰু এঠাই ফুৰিবলৈ। এয়া কমল ভাই আহি পাইছে বৰ্তমান যাই আছো আৰু আজি অলপ আৰু আমি এতিয়া যাম মানে বিজয়নগৰৰ বহুত কাম আছে। আমি সেইবোৰ কাম গোটেইবোৰ কৰি আৰু গাইজ আমি এতিয়া যাই আছো মানে পাহাৰৰ মানে মথাউৰিৰ এই ওপৰৰে, কাৰণ হাইৱে দি গেলে বহুত জাম হয়, সেইকাৰণে মাথাউৰি আহিছো আমি ফাৰ্ষ্ট টাইম মানে যাম বেংকক যাম বাৰু নহয় নিখিল, বেংকক যাম ফাৰ্ষ্ট টাইম। তাৰপিছত ক'ত লৈ যাওঁ নাজানো, আৰু ফাৰ্ষ্ট টাইম বেংকৰ পৰা আহোঁ আমি। আৰু গাইজ ইয়াৰ পৰা আহি কিনে আমি এতিয়া যাই আছো মানে আৰু বেংকৰ পৰা যাই আছো এতিয়া। আৰু গাইজ আমি এতিয়া বিজয়নগৰৰ SBI পাই গ'লো, ATM লৈ আহিছোঁ। ATM আহি কিনে এতিয়া কাম হৈ গ'ল, এতিয়া আমি যাওঁ। নিখিল ভাই এতিয়া ক'লৈ গ'ল গম নাই সিহঁতক। আৰু গাইজ এয়া নিখিল ভাই আৰু কমল ভাই আমি এতিয়া লগ পাই গ'লো, আমি এতিয়া যাম আৰু আগলৈ। আৰু নিখিল ভাই বোলে কিবা ক'ব। অল ৰাইট গাইজ, বিজয়নগৰ বজাৰ যাই আছো, ভাল বস্তু আনি আছো, মানে কমলৈ কিনিব। অল ৰাইট লেটস গো। আৰু ময়ো কিনিম। গাইজ আমি বেংকৰ পৰা কাম হৈ গ'ল বেংকৰ আজি, আৰু আমি যাই আছো এতিয়া কাপোৰ আনিবলৈ। আমি এতিয়া মানে বজাৰৰ ভিতৰলৈ আহি গৈছোঁ। আৰু গাইজ আমি এতিয়া আহি গ'লো মানে কাপোৰৰ দোকানলৈ, আৰু ইয়াত কাপোৰ ল'ম। কমল ভাই ল'ব, মই ল'ব যাম যদি পাওঁ। কমল ভাই এই কটন কা কাটবা লাগব আৰু লাম্বাটো মানে ये जीन्स है। আৰু ভাই এয়া কমল ভাই চিলেক্ট কৰিলে, আৰু এতিয়া আমি যাই আছো দাম কৰিব তাৰপিছত আৰু এতিয়া আমি কিনি লৈ যাম আৰু। তো গাইজ ফাইনেলি কমল ভাই এইটো চিলেক্ট কৰি ল'লে, আৰু এতিয়া আমি যাই আছো। এতিয়া অখিল ভাই কাপোৰ চাই আছে, চাইডটো ট্ৰাই কৰি আছে, চাব পাৰে আপোনালোকে। তো গাইজ কাপোৰ চাপোৰ কিনা হৈ গ'ল, আল্লাহ এইবাৰ ঘূৰি আহোঁ এইবাৰ। আৰু গাইজ কাপোৰ লোৱা হৈ গ'ল, আৰু এতিয়া যাই আছো আমি নিখিল ভাই, আমি এতিয়া যাম মানে কিবা খাব লাগিব। তাৰপিছত আমি যাই থাকিম এতিয়া এতিয়া মানে খাব লৈ যাম, কিবা খাব লাগিব, ভোক লাগিছে। এতিয়া বাজিল কমচে কম এটা বাজি গ'ল, মানে আমি এতিয়া কিবা এতিয়া খাই লওঁ দোকানত খাই আমি ঘৰলৈ যাম। আৰু গাইজ আমি এতিয়া পৰঠা খাবলৈ লৈছোঁ এটাই। আৰু গাইজ আমি এতিয়া মানে পৰঠা খাই কিনে আহিলোঁ, পৰঠা খাই কিনে তাতে ভিডিঅ' আৰু নকৰিলোঁ খোৱা, কিন্তু আমি খাই কিনে আহি কিনে এতিয়া আমি যাম আমি শ্বপিং মলত কিবা যদি আৰু ভাল বস্তু পাওঁ আমি তেতিয়া কিনি ল'ম। সেয়ো এতিয়া আমি যাই আছোঁ শ্বপিং মল বিশাল মেগা মাৰ্কেটত যাম, সুৰকিম প্ৰথমে, তাৰপিছত আমি আৰু বাৰু আৰু ঘূৰিম, আজি ঘূৰি আছোঁ আৰু পাৰামিনি। আৰু গাইজ ফাইনেলি আমি বিশাল মেগা মাৰ্কেট আহি পালোঁ। আমি এতিয়া মানে ভেকচিন চাৰ্টিফিকেট দেখুৱাই কিনে ভিতৰলৈ যাব লাগিব বুলি কৈছে, এতিয়া যাওঁ আমি ভিতৰলৈ চাৰ্টিফিকেট দেখুৱাই। আৰু গাইজ আমি এতিয়া যাই আছোঁ মানে ওপৰলৈ যাম, আমি ওপৰত যাই কিনে আমি যাম আৰু এতিয়া আমি ওপৰলৈ যাম। আৰু গাইজ আমি এতিয়া লিফ্টৰ ভিতৰত আছোঁ গোটাকেইটাই। আৰু গাইজ আমি কটন মানে আৰু গাইজ ওপৰলৈ ওপৰ পিন্ধিনে ইয়াতে আৰু পচন্দ হ'লে লৈ লওঁ এটা। আৰু আমি এতিয়া চলো কি সুন্দৰ আৰু গাইজ আৰু মাৰ্কেটৰ পৰা আহিলোঁ, ইয়াৰ পিছত আমি এতিয়া যাই থাকিম, ক'লৈ যাওঁ নাজানো বাৰু। আৰু গাইজ একদম কাপোৰ কিনি আৰু বেংকৰ পৰা আহিলোঁ ঘৰতে কাম কৰি, আৰু মই একেদিন দিব পৰা নাছিলোঁ, মই কিবা কামত ব্যস্ত হৈছিলোঁ। আৰু যদি মোৰ ভিডিঅ' আমাৰ দেখিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব, আৰু
আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তেতিয়ালৈ বাই বাই, আৰু এটা নতুন ভিডিঅ'ত লগ পাম।